Hello guys, welcome to my channel. আজি বহুত এক্সাইটেড হৈ আছো। আজি মই বহুত ধুনীয়া এটা ব্লগ বনাব লৈছোঁ। আজি আমি গৈ আছোঁ মাইনাবাৰ ঘৰলৈ। নহয়, মাইনা দাদা ঘৰলৈ। আজি আমি পাই গ'লোহি। তথাপিও আমি একদম পাই গ'লোহি যদিও বহুত ফুল আছে, সেইকাৰণে দেখাব পাইছোঁ। ব'লক আমি চাম, বহুত ভাল লাগিব আপোনাৰ। ইমান ধুনীয়া ফুল, এয়া ইমান ধুনীয়া ফুল আমি নেদেখিলোঁ। চক এইটো গোলপীয়া ফুল, এইটো ইমান ধুনীয়া হয়, একদম বাগিচাত ফুলি আহিছে। চক গোটেই ইয়ালৈকে দিছে। চক ইমান ধুনীয়া ফুল আমি নেদেখিলোঁ। অকল কালি আহিছোঁ, আজি আমি যামগৈ। সেইকাৰণে ভাবিলোঁ কি ফুলকেইটা অকণমান হেৰিকৈ দেখালোঁ। চোৱা ইমান ৰঙা ৰঙা ফুল। আৰু এটা আছে, বহুত আছে আমাৰ ফুল। এইখিনিলৈকে ৰঙা ফুল দিছে। আৰু চক ইমান ধুনীয়া ফুল। এয়া একদম য়েল্লো হয়। য়েল্লোটো বহুত ভাল লাগিছে ন? আপোনালোকে জনাব কমেণ্টত। ফুল মই আজি নেদেখিলোঁ। গোলপীয়া নহয়, অকল এইবোৰ চক ইমান ধুনীয়া ফুল ন? আৰু পিংক আৰু মই ৰেড বহুত ভাল পাওঁ। পিংক আৰু ৰেড, সেইকাৰণে পিংক আৰু ৰেড দি দিছে। ধুনীয়া লাগিছে ন? বহুত হেৰিয়ত একদম ধুনীয়াকৈ কৰিব দেই। ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিব। এইটো ইকণ হয়, এইটো চক তাৰ নিচিনা ফুল দিছে। এইটো যেনেকৈ ইয়াত দিছে, সেনেকৈ ইয়াত দিছে। ভাল লাগিছে ন ফুলকেইটা? আৰু এইটো হয় পিংক ফুল। পিংক যেনেকৈ ইয়াৰ আছিলে, এতিয়া এইফালে আহি গ'লোঁ। চক ইমান ধুনীয়া ফুল। কাঁইট আছে, সেইকাৰণে মই অকণমানিকৈ চুই আছোঁ আৰু নহ'লে কি কৰিম। চক আপুনি ইমান ধুনীয়া পাব ফুলকেইটা, ইমান ধুনীয়া পাব। আপুনি কমেণ্টত বহুত জনাব। ভিতৰখন চাই আহোঁগৈ এতিয়া। ভিতৰ ভাল পাই গ'লোহি। আজি চাওক ইমান ধুনীয়া কৈছে ঘৰটো। মই আচৰিত হৈ গৈছোঁ। আগতে কালি অহা নহয়, এতিয়া ঘৰটো বহুত লেখা পাব আপুনি নাপাওঁ। আৰু এইটো চাওক ইমান ধুনীয়াকৈ। আৰু এইটো আমাৰ ওপৰ আইতা ঘৰত আছিলে, মাইনা দাদা ঘৰত। তেতিয়া এইটো আমাক কি কয়, মাইনা দাদা বিয়া কৰি সিহঁতলৈ লৈ গ'ল। আৰু এটা আছে, এইটো এটা চক কিমান ধুনীয়াকৈ। চোফাৰটো এতিয়া এইটো চক ইমান ধুনীয়া পিয়াৰা হয়। এইটো পৰিয়ে গৈছিলে, চৰি দেই। একো নহয় বাৰু, অকল পৰিছে, মই ধৰিলোৱে। নহ'লে আগতে পৰি গ'লহেঁতেন, মোকে গালিলেহেঁতেন। নহয়, তথাপিও সেইবোৰ কথা পাহৰি যোৱা। গাইজ আজি মই মোৰ বেড ৰুবলৈ আহিছোঁ। ইমান ধুনীয়া কওঁ, ইমান ধুনীয়া। আপুনি আচৰিত পাব। সেইকাৰণে কৈছিলোঁ আপোনাক আনিম বুলি। ষ্টাৰ্ট কৰিছোঁ। একো নহয়, এই আমাৰ মাৰ বেগ। আৰু এইটো মোৰ হেয়াৰ বেণ্ড। এইটো মোৰ হয়, এইটো মোৰ হয়, এইটো বিয়া ঘূৰি। ইমান ধুনীয়া, মই গম নাপাওঁ। আৰু এইটো চাওক, এইটো আমাৰ জানে নহয়, এইটো হয় এটা, এইটো দৰা ষ্টেম হয়। ইয়াত লিখা আছে এইবোৰ। ইমান ধুনীয়া, মই নাজানো। এতিয়া অকণমান হেৰি খাওঁগৈ বোলা, বাহিৰত অকণমান। ফ্ৰেণ্ডছ, এইটো মোৰ আইতা হয়, ওপৰ আইতা। বহুত মই খানা বনাবলৈ কৈ থাকোঁ।
আৰু মোৰ ফেভাৰেট হয় লুটিকণি চচ আৰু সেইটো ওপৰত গৈ বনাইগে আইতাই আৰু এটা এইটো মোৰ মামা হয় বহুত ধুনীয়া হয় থেংক ইউ বহুত ধুনীয়া হয় মই মামাটো বহুত ধুনীয়া লিখিছেনে থেংক ইউ তুমিও ধুনীয়া মইতো একদমেই ধুনীয়া হয় এনে মাটো বহুত ধুনীয়া চব থেংক ইউ গাইছ কাচ্চা বনাব বহুত ফাইল হৈ আছে মই অকণমান ভাবিলোঁ কাচ্চা বনাম ময়ো নাছিলোঁ সেইকাৰণে গাছ চালে খাম বুলি ভাবিলোঁ এতিয়া অকণমান পাছত মই নাচিম আৰু তেতিয়ালৈকে অকণমান কাৰণে বাই গাইছ কেনেকুৱা লাগিছে আমাৰ ঘৰটো আমাৰ ঘৰ নহয় বেলেগৰ ঘৰ হয় তথাপিও জানাইছে আৰু আমাৰ ঘৰ বুলি মানে দাদাৰ ঘৰ মাইনা দাদাৰ বুলি মাতো খালি দাদা মানুহ মাতোতে মানে নামটো কৈ দিওঁ আৰু মাইনা দাদা বুলি হ'ব আৰু এতিয়া আৰু কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই আৰু ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নিভুলিব আৰু এই টিংলাটোলৈকে সেইটো ক্লিক কৰি অকণমান ৰেড কৰি দিব হ'ব